উলালা হু হু কি দিলো তো এটা কে বারে দিতে এটা টাকা আসলে মতন করে দিম ভাই আও এই ঘৰৰ কাষতে পাগলা দিয়া বৈ গৈছি ইয়াৰ নহয় ইয়াতে খানা এটা খালো মানে ভাল লাগে খানা চানা খাই থাকিব লাগে মাজে মাজে বাচন দি আছে এন্দে এন্দে যাওঁ দালিখন কেইগান হৈ গৈছিল কেক এতিয়াও তুমি অলপ আগে হেলি দেখা পালা হয় বাকী নেক্সট ৰাইটটো কি হ'ল নো ৰাইট কেনচেল কৰিলো আৰু আমি যাই আছোঁ বেতালদাহঁতৰ ঘৰত যদি বেতালদা আছে ইনভিটেশ্যনটো দি দিম বেতালদাকো তো গোটেইখিনি এক্সক্লুচিভকৈ দেখা পাব আপোনালোকে এক্সক্লুচিভকৈ তো যাই আছোঁ এতিয়া আমি আছোঁ বৰ্তমান কোনটো ৰাস্তাত আমি পত্ৰতলা বুলি কয় পত্ৰতলা তোমাৰ বেছি ভাল গাইজি এটা ৰাস্তা ভালকৈ চিনি নাপায় নলবাৰীৰে চলি বোলে আমি চিধাই গ'লে সোনকালতে কমাৰ গুচি পাম এনেকৈ হ'লে বহুত দূৰ হৈ যায় নাই বুলিও 2-3 কিলোমিটাৰমান বাঢ়ি যায় হয়তো গ'লো বঢ়িয়াকৈ যাই আছোঁ চাই থাকক যদি লাগে ভাল কথা দেখাম নাকলিতো নাই ঠেকচা গাই তো গাইজ কমাৰকুছিত দলং পালোঁ ঠাইটো অলপ কনফিউজিং হৈ গৈছে ৰ'ব কোনোবা এটা সুধিব লাগিব মানে এনে আগে পিছে ক'ৰবাত জাগে চাগে লগ পাই আছিলোঁ স্পটত ঘৰত লগ পোৱা নাছিলোঁ তো ঘৰকলৈকে যাব লাগিব তো সেইকাৰণে আমি একজেক্ট লোকেশ্যনটো পোৱাই ট্ৰাই কৰোঁ কোনোবা একজনক সুধি লওঁ চুইচ অফে দেখি চুইচ অফ হৈ আছে নাম্বাৰ চেঞ্জ কৰিছে নেকি না চুইচ অফে কিবা গেছ সুধো ৰ'বা কাৰোবাক সুধি কৈ আছোঁ তো গাইজ দেখা পাইছে এখন আগত নিপুদাৰ গাড়ী বাট ঘৰত নাই বেতালদাও নাই নিপুদাও নাই ক'ৰবাত ওলাই গৈছে কোৱা মতে মানে ঘৰত থাকি পেলাই সুধিলোঁ আমি ক'ৰবাত খানা চানা খাই আছে মেবি ৰাস্তাত য'তে চাওঁ যদি লাগাল পালোঁ আজি ইনভাইটটো দিলোঁ যদি নাপাওঁ পিছত আহিব লাগিব ভাৰ্গৱ তাক ফোন কৰিব দিব লাগিব সেই আৰু টাইম নিমিলে না খেলা যদি তাৰমানে প্ৰিপাৰেশ্যন ষ্টাৰ্ট হৈ যায় সেইবোৰ আমি টাইম নাপাম মেইন কথা তো গাইজ দেখা পাইছি জাগাটো অচিনাকি জাগা একদমেই নহয় আফ্ৰিকান ভালুকৰ যিসকল ৰেগুলাৰ ভিউৱাৰ সিদিনা নেক্সট ইয়াৰ আগৰ পিকনিকটো ইয়াতে দেখিছিল কথা মতে কাম ঘৰত চালোঁ বেতালদাক কিন্তু নাই বেতালদাহঁতে মানে আজি এটা খানা খাইছে বঢ়িয়াকৈ এই ঘৰৰ কাষতে পাগলা দিয়া বৈ গৈছে ইয়াৰ নহয় ইয়াতে খানা এটা খালো মানে ভাল লাগে খানা চানা খাই থাকিব লাগে মাজে মাজে ৰিচেণ্টলিও খাইছিল নহয় এটা ইয়াতে জাগাটো ভাল হাউলীয়া নাই বেছি বঢ়িয়াকৈ খালোঁ এতিয়া এই বাচন দি আছে এন্দে এন্দে যাওঁ দালিখন কেইগান হৈ গৈছিল কেক এতিয়াও তুমি অলপ আগে হেলি দেখা পালা হয় তো বঢ়িয়াকৈ আমি কথা মতে কাম কৰিলোঁ যিহেতু মই কৈছোঁৱে তোমাক মানে ভিউৱাৰখিনি মানে আফ্ৰিকান ভালুক খালি আফ্ৰিকান ভালুক মই জনাম ফোন কৰি মানে 5 তাৰিখত যোৱা কথা আছে তো বেতালদাই বঢ়িয়াকৈ জনাব খুজিছে কথাখিনি বঢ়িয়াকৈ জনাব আমাক তো যদি তেখেতসকলৰ সুবিধা মিলে ধুনীয়াকৈ যাব ফিতাডাল কাটি দিব খেলাখন অপেনিং কৰি দিব সেই কথা আৰু মানে আমাৰ ইউটিউব টিমৰ ফালৰ পৰা পাইছোঁ খেলাখন আমাৰ চেনেলটো থ্ৰু দিয়ে যোৱা বছৰ পাইছিলোঁ প্ৰথমবাৰ ঠিক আছিল এবাৰ দ্বিতীয়বাৰ ঠিক হ'ব তো বঢ়িয়াকৈ খানা খালা তাতে বাকী নেক্সট ৰাইটটো কি হ'ল নো ৰাইট কেনচেল কৰিলোঁ আৰু ঠাণ্ডা বহুত যাম ৰ'বা 15 তাৰিখ মানে যাম যাম এতিয়া অলপ স্থগিত ৰাখিছোঁ বাকী আপোনাৰ মাতটো ঠিক হ'ব না মোৰ মাতটো ঠিক হয় সেইদিনাই খেলাত যোৱা হৈ কিনে বুজাই হোৱা নাই চলতে ৰানাৰ চাপ তো সেইকাৰণে ৰানাৰ চাপ হৈছে 20,000 আছিল ন 10 ছেকেণ্ড ড'জ আছিল সেইকাৰণে আজি খানা হৈ গৈছে তেনে কি কয় ডক্টৰ বঢ়িয়াকৈ আমি আমাৰ কামখিনি কৰিলোঁ আপোনালোকৰ চইচ মতে আৰু বাকী এখেতসকল জনাব বঢ়িয়াকৈ নিপুদা বাই বাই জনাবা গেলি ভাল লাগিব আমাৰ গাইজে যিহেতু ৰেকমেণ্ড কৰিছে তো চেষ্টা কৰিবা যিমানখিনি পাৰোঁ তো বঢ়িয়াকৈ এনাক বাই বাই দিলোঁ নিপুদা থাকা বেতাল দেখাব বঢ়িয়াকৈ বাই বাই দিলোঁ এতিয়া যাওঁ ভাত তাত খোৱাই নাই ঘৰত আজি আৰু কিবা এটা খানা আছে স্পেচিয়েল দেখাই আছোঁ যাই পেলাই আমাৰ খানা নহয় ঠিক গোটৰ মিটিঙৰ খানা কিন্তু দৌকো ভাগ দিব আৰু নে কি ডিজেৰ ভাড়া নেদে ডিজেৰ ভাড়া দে নাই নে আমাক মানে খানাটোৰ কাৰণে যাতে তো যাই পেলাই লগ পাই আছোঁ আৰু বেছি লম্বা নকৰোঁ বহুত জিবি হৈ যায় কোনে ভৰিব ইমান জিবি নেট
তাতে আৰু মনিটাইজ হোৱাই নাই ধুনীয়া জেগা এটা খানা খাই থাকে বঢ়িয়াকৈ দিয়ক আৰু যাই লওঁ